নমস্কাৰ, মোৰ নাম অনামিকা আৰু এইটো আমাৰ কি শুনি ডন তোমাৰ কৃষক। আমি এটা ইউটিউবত চেনেল খুলিছোঁ। চেনেলটোৰ নাম অনামিকা ব্লগ। এইটো মোৰ চেনেলটোৰ ফাৰ্ষ্ট ভিডিঅ'। এটা ভাবিছোঁ এটা চেনেল খুলিম বুলি, কিন্তু খোলা নাছিলোঁ। আজি আৰু চেনেলটো খুলি এইটো ফাৰ্ষ্ট ব্লগ দিলোঁ। কেনেকৈ ব্লগ বনোৱে মই নাজানোৱে, ফাৰ্ষ্ট বনাইছোঁ আৰু এইটো লাজো লাগে। আমাৰ ঘৰ ক'ত কৈ দিয়া? বান্ধন ভালকৈ কম। বান্ধন বাথনত তাৰি বান্ধন আমাৰ আয়ুষ বহুত বদমাছ। আমি মৰমতে ইয়াক আয়ুষ বুলি মাতো। কৈ দিয়াচোন ক'ত পঢ়া তুমি? কৈ দিয়া। মই খোপা স্কুলত অংকনবাদী কেন্দ্ৰ। তোমাৰ দেউতাৰ নামটো কৈ দিয়া। নক মাৰ নাম কৈ দিয়া। কিয় নক? কৈ দিয়াচোন। মই ভিডিঅ' দি থাকিম কে ক। মই ভিডিঅ' দেখি আপোনালোকে মোক কৈ থাকিলে মোক লাইক দিব। জানা হৈছে চাই থাকে না মোবাইল আজিকালি, গতিকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এনেকৈ ক সাবস্ক্ৰাইব কৰি দিলে